যিখন শ্মশানত তই মহাশ্মশান ৰূপী মাৰ সন্মুখত এই মানুহজনীক বিধৱা কৰিছিলি, ইয়াতে এই মাৰ সন্মুখতে পুৰুষ চলা সকলো খেল আদি উলিয়াই দে। তহঁতৰ প্ৰত্যেকৰে চিতা জ্বলাইহে ইয়াৰ পৰা আমি আঁতৰিম। মন্দিৰৰ চাৰিওফালে আমাৰ মানুহে ঘেৰি ধৰিছে, গতিকে তহঁত নাবাচিবি। আৰে তই মন্দিৰহে ঘেৰি থৈছ, মইতো গোটেই শ্মশান ঘেৰি থৈছো। শ্মশান চৰকাৰী মানুহে হাতত বন্দুক বাৰুদ লৈ চাৰিওফালে ঘেৰি আছে। 25% লোক তই সেই উকিলক দিছিলি নহয়, উকিলে চলা উগাৰি দিলে। পুলিচৰ আগত তহঁতৰ অভিসন্ধিৰ কথা চব উগাৰি দিলে, উগাৰি দিবলৈ বাধ্য কৰালো তাই। গতিকে নাবাচি এটা ভালকে চাৰিওফালে চা, বন্দুক বাৰুদে চব ৰেডি হৈ আছে, চা। বাধা নিদিবা, ই মানুহ নহয়, ই অমানুহ, নৰপিশাচ। তোমাৰ মানুহটোক হত্যা কৰি তোমাক বিধৱা কৰিলে, তোমাৰ শহুৰক হত্যা কৰিলে, মোৰ বুকুৰ মাজৰ পৰা হিয়া মুনুক আঁতৰাই নি মোক চালা কৰিলে। ইয়াৰ জীয়াই থকাৰ অধিকাৰ নহব, হাতত তুলি নলব। ইহঁতক চলা আইনে শাস্তি প্ৰদান কৰিব। ইহঁতক গাৰ্ড উঠাই লওঁ। আপুনি আমাক ইমানখিনি সহায় কৰাৰ কাৰণে বল। তাই বোলে এই হাৰাম জাদাটোৰ পুতেকলৈ বিয়া কৰোৱাৰ তোমাক প্ৰস্তাৱ দিছে।